গুণ্ডাক দেখি মিথুন দাই এটা ভেকুলী জাপ মাৰিলে আৰু জাপ মাৰি পেলাই গৈ আছে দাঁত চাত উলিয়াই গৈ আছে। মিথুন দাক দেখি গুণ্ডাটোৱে ভয়ত থাকিব পৰা নাই। এচুকা গুণ্ডা হয় তাতে সি আৰে কি হ'ব এতিয়া চাই থাকক Hi vlog, welcome to my guys. আৰে এইটো কি টেকনিক হয়? গুণ্ডাক মৰাৰ আগত হাত ভৰি জোকাৰি নাগিন ডেন্স কৰি পেলাই এটা ভৰিৰ মাজেদি হাতখন ভৰাই পেলাই সাপটোৰ গোটেই ফুচফুচাই থাকি পেলাই আৰে এচুকা গুণ্ডাক মাৰিবৰ কাৰণে ইমান কচৰত কৰা কি দৰকাৰ আছিলে মিথুন দাৰ? Control. কিন্তু মিথুন দাৰ জাপটো ইমানেই লম্বা আছিলে যে তেওঁ গৈয়ে আছে। আৰে নিউটনৰ সূত্ৰটো ক'ত গ'ল ইয়াতে? আৰে এইটো কি টেকনিক হয় য'ত নেকি থাপৰ এটা মৰাৰ আগত হাত ভৰি জোকাৰি আসন কৰি পেলাই এনেকৈ কিক মাৰি প্ৰেক্টিচ কৰি বালাষ্ট চাৰ্কুলেশ্যনটোত বহাই পেলাই হাত দুখনে ভূতৰ নিচিনা কৰি পেলাই বাগৰি গৈ গুণ্ডাৰ মুখত এটা মস্ত থাপৰ দিয়ে। समझ रहे हो? नहीं. গ্ৰেভিটি ক'ত গ'ল সঞ্জয় ককাইদেউৰ আগত গ্ৰেভিটি ফিজিক্স মেথছ চব বেকাৰ হৈ পৰিল। গুণ্ডাই পিছফালৰ পৰা চাকু 4খন মাৰিছে আৰু সঞ্জয় দত্তই বঢ়িয়াকৈ পিষ্টলটো উলিয়াই ঠাই মাৰি আছে। আৰু কি হ'ল জানেনে? চচমাজো কিন্তু ঠাইতে ৰখি থাকিল। कुछ भी मारो मुझे मारो नहीं ये मजाक हो रहा है। एक सेकंड यार मजाक हो रहा है। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।